নমস্কাৰ, আজি মই আনাৰস আৰু মাছ বনাম। এইখিনি আনাৰস মই এতিয়া আনাৰসখিনি এয়া ৰুকি ল'লোঁ। তৰকাৰীখন বনাবলৈ এয়া নিমখ, হালধি, এয়া বগা বেহাৰ, পাঁচফোৰণ, তেল আৰু মই মাছখিনি ভাজি লৈছোঁ। এতিয়া মই তৰকাৰীখন বনাম। এয়া কেৰাহীটো মই বহালোঁ আৰু অকণমান তেল দিলোঁ। তেলখিনি গৰম হওঁতে মই বেহাৰকেইটা আৰু পাঁচফোৰণখিনি তেলত দিছোঁ। বেহাৰকেইটা ফুটিব। এইখিনি এতিয়া মই ভাজি আছোঁ। অকণমান ভজাৰ পিছত মই নিমখ হালধি দিলোঁ। থপথপীয়া হোৱাকৈ ভাজি থাকিব লাগিব নহয়। অকণমান পানী দিব লাগিব, অকণমান জোল হ'ব লাগিব। আঞ্জাখন উতলিব ধৰিছে। উতলিব ধৰোঁতে মই মাছখিনি দি দিলোঁ। তৰকাৰীখন এনেকৈ 10 মিনিটমান সময় উতলাৰ পিছত নমাবৰ হৈ গ'ল। এনেকৈ মাছ দি আনাৰসৰ তৰকাৰী আপোনালোকেও বনাবচোন। তৰকাৰীখন টেঙা মিঠা লাগে, খাই সোৱাদ লাগে। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।